বো আমিতো একেবাৰে হোলসেল দি আছো এতিয়া এখন দোকানত অফলাইন বিগ বিলিয়ন ডে চলি আছে পুৰা 50% 50% এটো 5800 টকা ডায়মণ্ড আৰু এইবিলাক আপোনাৰ ওয়াৰেন্টি আহিব ওয়াৰেন্টি আছে 95% এক্সচেঞ্জ ভ্যালু আৰু 90% ক্যাশবেক ভ্যালু আমাৰ হে গাইজ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই চেনেল আৰু বহুত ভিউৱাৰ্ছে ডিমাণ্ড কৰি আছিলে যে কাপোৰ দেখাব লাগে গহনা দেখাব লাগে আৰু সেই কাৰণে মই আজি আহিছোঁ গহনা দেখাবৰ কাৰণে আৰু এতিয়া আছোঁ মই তৰাজানৰ সোণজনী জুৱেলাৰী পাছফালে দেখা পাইছে এইখনে হৈছে সোণজনী জুৱেলাৰী আৰু ইয়াৰ লোকেশ্যনটো হৈছে তৰাজানৰ যিটো আপোনাৰ এছআৰ পেট্ৰল পাম্প আছে তাৰ ঠিক সন্মুখতে হয় লগত তেওঁলোকৰ গুগল লোকেশ্যন কণ্টেক্ট নাম্বাৰ সকলোখিনি মই দিম আৰু আজি ইয়ালৈ আহিছোঁ মই কেনেকুৱা ধৰণৰ গহনা কালেকশ্যন আহিছে লেটেষ্ট আৰু অফাৰ কি আছে সকলোখিনি আপোনাক দেখাম ফাৰ্ষ্ট মই এইফালে গৈছোঁ আৰু আগত দাদাক চিনি পাইছে দাদাক মই আগত দেখাইছিলোঁ এয়া হৈছে যিটো দা নমস্কাৰ আৰু দাদা আজি মই দেখাব কাৰণে আহিলোঁ ধৰি লওক নতুন বস্তু কালেকশ্যন কি আহিছে ডিজাইন কি আহিছে বিয়াৰ কাৰণে নতুন ছিজনটা আহি আছে বিয়াৰ বিয়া সিজন আহিছে এতিয়া আমাৰ দেৱালী আহি আছে যে দেৱালী ধনতেজৰ কাৰণে আমি অফাৰ দি আছোঁ মেকিং চাৰ্জৰ ওপৰত ধামাকা অফাৰ 50% 50% হা গতিকে গম পাইছে এনেকুৱা অফাৰ বেলেগত নাপায় 50% অফাৰ আৰু এতিয়া সেইকাৰণে মই ফাৰ্ষ্ট আৰম্ভ কৰিছোঁ চেনৰ পৰা আৰম্ভ কৰিছোঁ হা তাত চেন আছে এইখিনি আপোনাৰ পিয়ৰ সোণৰ আৰু ইয়াতে আপোনাৰ অসমীয়া গহনা পোৱা যায় অসমীয়া গহনা আমাৰ ৰূপৰ ওপৰতো পোৱা যায় আৰু সোণৰ ওপৰতো কৰা যায় পিয়ৰ সোণতো কৰা যায় আৰু এইখিনি আপোনাৰ পিয়ৰ সোণত আছে চেন আছে ইয়াতে চেনবিলাক আপোনাৰ কিমান মানৰ পৰা আৰম্ভ হৈছে এইটো চেন ধৰক আপোনাৰ আছে 73,000ত হৈ আছে আৰু এনেকুৱা চেন ধৰি লওক একদম চিম্পুল কিমানৰ পৰা আৰম্ভ হয় 33,000ৰ পৰা ষ্টাৰ্ট আছে এইখিনি পিয়ৰ সোণত আছে আৰু পিয়ৰিটি চেক কৰিবৰ কাৰণে ইয়াত কিবা হলমাৰ্ক থাকে হলমাৰ্কটো আছে আৰু হলমাৰ্কটো ইয়াতে আমি দেখাই দিম ইয়াত নাম্বাৰ আছে এই নাম্বাৰৰ মতে চালে অনলাইন চাৰ্চ কৰিলে পোৱা যাব সেইটো বস্তু পোৱা যাব কৰিলে আৰু নেক্সট এতিয়া এইফালে কৈছোঁ এইখিনি ফলি আছে ইয়াতে কিমান মান ৰেঞ্জৰ পৰা আৰম্ভ হৈছে এইটো 4,000ৰ পৰা ষ্টাৰ্ট আছে গিফ্টৰ কাৰণে বহুত ভাল আৰু ইয়াত যদি কোনোবা কাষ্টমাইজ ডিজাইন দিয়ে তেতিয়াতো বনাব পৰা তেনেকৈ বনাই দিয়া হয় আৰু তেনেকৈ বনাই দিলে আপোনাৰ কিমান দিনমান লাগে অৰ্ডাৰ দিয়াৰ পিছত মিনিমাম 3 দিনতে আমি ৰেডি কৰি দিওঁ আৰু এই ডিজাইনটো কি বুলি কয় ঝুমকা ডিজাইন এই ছেটটো কিমান হয় নাম 23,000 টকা আৰু এতিয়া মানে ধৰি লওক কোনোবাই নতুনকৈ ডিজাইন দিলে সেইটো আপোনাৰ মেকিং চাৰ্জ 50% ডিছকাউণ্ট মেকিং চাৰ্জত 50% ডিছকাউণ্ট নেক্সট এইফালে কৈছোঁ এইফালে আঙুঠি আছে দৰাৰ আঙুঠিখিনি আৰু দৰাৰ আঙুঠি আপোনাৰ কিমান মানৰ পৰা আৰম্ভ হয় মিনিমাম 14,000ৰ পৰা ষ্টাৰ্ট আছে 14,000 পৰা ষ্টাৰ্ট হৈছে এইটো একেবাৰে ইউনিক ডিজাইন এইটো দামটো কিমান হয় এইটো 23,000 টকা আহিব 23,000 টকা আহিব এইফালে এইখিনি আছে কইনাৰ আঙুঠি ছেট আৰু এইফালে ডায়মণ্ডৰ কালেকশ্যন আছে ফাৰ্ষ্ট মই এই ছেকশ্যনটোলৈ গৈছোঁ ইয়াতে আপোনাৰ মিনিমাম কিমান মানৰ পৰা আৰম্ভ হৈছে কইনাৰ আঙুঠি 6,000 টকাৰ পৰাই আছে আঙুঠি ষ্টাৰ্ট 6,000 টকা কোনটো আছে এইটো আছে একদম চিম্পুল আঙুঠি 6,000 পৰা ষ্টাৰ্ট হৈছে আৰু নেক্সট ডায়মণ্ডলৈ গৈছোঁ ডায়মণ্ডৰ আঙুঠি মই আগতো দেখাইছিলোঁ ইয়াত খুব ধুনীয়া এটা ডিছকাউণ্টত এইখিনি বস্তু ইয়াত দিয়া হয় 5,800 এইটো 5,800 টকা ডায়মণ্ড আৰু এইবিলাক আপোনাৰ ওৱাৰেণ্টি আহিব ওৱাৰেণ্টি আছে 95% এক্সচেঞ্জ ভেলু আৰু 90% কেছবেক ভেলু আমাৰ কেছবেক ভেলু এইটো কিমান বছৰলৈকে এইটো লাইফ টাইমলৈকে আৰু খুব ধুনীয়া আছে আৰু ইয়াতকৈ দামী কোনটো আছে বৰ্তমান দামীটো আমাৰ ইমান বিশেষ নাই 13-14,000 টকালৈকেহে আছে আপোনাৰ ডায়মণ্ডটো কি ডায়মণ্ড বুলি কয় এইটো কৃষ্ণা কোম্পানী ডায়মণ্ড হৰে কৃষ্ণ গ্ৰুপ দেৱ হৰে কৃষ্ণ কোম্পানী ডায়মণ্ড হয় 20,900 টকা 20,900 টকা 3 গ্ৰাম 800 আছে 3 গ্ৰাম 800 আৰু সেইটো মানে আপোনাৰ ৱেইটটো লৈ পেলাই যিটো কেৰেটত হিচাপ হয় ৱেইটতে দাম হয় ৱেইটটো লৈ পেলাই দামটো বেলেগ হয় আৰু এই আপোনাৰ ৰিং টাইপৰ এইটো যিটো হেৰি এইটো লেটেষ্ট ডিজাইন 3টা ৰিং একেলগে আছে এইটো উলিয়াই দেখাওকচোন চাওক এইটো কিমান দাম হয় 15,400 টকা ইয়াৰ ৱেইট আছে 2.870 দাম আহিব আছে 2 গ্ৰাম 400 ইয়াৰ দাম আহিব 13,200 টকা মিনিমাম 5,000 পৰা ষ্টাৰ্ট হৈছে 5,000 পৰা ষ্টাৰ্ট আছে ডায়মণ্ডটো 5,000 টকাৰ পৰা ষ্টাৰ্ট আছে খাৰু মই দেখাইছোঁ কিমান ৰেঞ্জৰ পৰা ষ্টাৰ্ট হৈছে খাৰু 4,000ৰ পৰা ষ্টাৰ্ট আছে পেয়াৰ 4,000 ষ্টাৰ্ট হৈছে আৰু ইয়াতো আপোনাৰ কাষ্টমাইজ ডিজাইন দিলে বনাব পাৰি আৰু ইয়াতে আপোনালোকৰ যিটো গড়ৰত্ন যিখিনি লিখিব আছিলে গড়ৰত্ন সেইখিনিতো আপোনাৰ চোৱা মেলা কামখিনি ইয়াতো এষ্ট্ৰলজাৰ আমাৰ আছে আৰু তেনেকৈ দেখাই দিয়া হয় ভাল ৰিজাল্ট পায়
আৰু পাথৰৰ ওপৰত ফুল গেৰেণ্টি আছে গেৰাণ্টি আছে আৰু প্ৰত্যেকটো পাথৰে পোৱা যায় নহয় প্ৰত্যেকটো পাথৰে পাব কেনেকুৱা পাথৰ আছে আপুনি অলপ দেখাব নেকি দেখাই দিছোঁ এইটো ৰক্তপ্ৰবাল মংগল গ্ৰহৰ কাৰণে পিন্ধে আৰু এই মানে মংগল গ্ৰহৰ কাৰণে পিন্ধে আৰু আপোনাৰ এক্সিডেণ্ট বা শৰীৰৰ কিবা বেমাৰ আজাৰ কাৰণে ই বহুত কাম কৰে এইটো আছে পোখৰাজ টপ কোৱালিটি পোখৰাজ হাতলৈ লওক টপ কোৱালিটি পোখৰাজ এইটো আপোনাৰ 5000ৰ পৰা আছে আৰু এই বৃহস্পতিৰ কাৰণে কাম কৰে কাৰোবাৰ বৃহস্পতি গ্ৰহ যদি দোষ আছে পোখৰাজ পিন্ধি এয়া উপশম হ'ব পাৰে আৰু ইয়াতে যিখিনি আপোনাৰ এষ্ট্ৰলজি কাম সেইখিনি আপোনাৰ সদায় ইয়াতে হয়নে ইয়াতে হয় হয় আৰু তেনেকৈ এইটো এটা আছে পাথৰ এইটো কি হয় এইটো নীলম নীলম শনিৰ কাৰণে হয় সৰু নাখায় আৰু এইটো দামটো কিমানমান হয় এইটো 8000 আছে MRP আৰু এইটো আছে এইটো কেটচাই এইটো কিহৰ কাৰণে ইউজ কৰে এইটো কেতুৰ কাৰণে কেতু গ্ৰহৰ কাৰণে থাকে আৰু এই ব্লু কালাৰটো হ'ল নীলম আৰু এইটো মুক্তা পাৰ্লটো নৰ্মেলি পিন্ধিব পাৰে নৰ্মেল মানুহ পিন্ধিব পাৰে এইটো কি হয় নামটো এইটো পান্না কিহৰ কাৰণে পিন্ধে বুধ গ্ৰহৰ কাৰণে পিন্ধা হয় আৰু এই ব্যৱসায়ৰ ক্ষেত্ৰত মানুহৰ বুদ্ধিৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত বাধা দূৰ কৰে ইয়াত আপোনাৰ অল টোটেল ইয়াত কিমান প্ৰকাৰৰ এতিয়া মানে জেমষ্টন আছে আমাৰ নৱগ্ৰহ 9টাই আছে আৰু ওপৰত 9 আছে আৰু কোৱালিটি টপ ক্লাছ কোৱালিটিখিনি চব টপ কোৱালিটি আছে আৰু এইবিলাকৰ কিবা ধৰি লওক ৱাৰেণ্টি কিবা ভাগি মানে কিবা ভগাত ৱাৰেণ্টি নাই আৰু চাৰ্টিফিকেটটো পাব চাৰ্টিফিকেট দিব মানে চাৰ্টিফিকেট পাব মই আকৌবাৰ দেখাই দিছোঁ গোটেইখিনি বস্তু আৰু এটা দেখাইছোঁ মই এইটো কি হয় নামটো ৰুবি মানিক এইটো কেনেকুৱা পাব এইটো মানে সূৰ্যৰ কাৰণে পিন্ধা হয় আৰু দামটো কিমান হয় এইটো 600 টকাৰ পৰা কেৰেট আছে 600 টকাৰ পৰা দাম হয় আৰু এইটো আছে এটা পেকেট এইটো একেটা বস্তু ৰুবি হয় এইখিনি কম যে আপোনাৰ নেচাৰেলি পোৱা যায় চব নেচাৰেলি পাথৰ আৰু ধৰি লওক ক'ৰ পৰা আহে এইবিলাক বস্তু পোখৰাজটো আহে আপোনাৰ শ্ৰীলংকাৰ পৰা বেছিভাগ ষ্ট'নেই মানে ভাল যিবিলাক ৰিয়েল ষ্ট'ন শ্ৰীলংকাৰ পৰাই আহে আৰু এইটো আছে ইটালী আৰু এতিয়া সঞ্জনী জুৱেলাৰী মই নেক্সট ৰুমটোলৈ আহিলোঁ আৰু ইয়াতে কমপ্লিট এইখিনি অসমীয়া গহনা কালেকশ্যন আছে ফাৰ্ষ্ট মই এই ছেটটোৰ পৰা আৰম্ভ কৰিছোঁ এইটো ছেটৰ আপোনাৰ দাম কিমানমান হয় এইটো 7500 টকা আৰু এটা ডিছকাউণ্ট কিবা চলি আছে ডিছকাউণ্ট 30% ডিছকাউণ্ট চলি আছে 5100 টকা হ'ব নেক্সট এইটোলৈ আহিছোঁ খুব ধুনীয়া ডিজাইন আৰু এটা ফুলি আহিব নহয় ইয়াত ফুলি আহিব মানে ইয়াত তেওঁলোকে শ্বৰ কাৰণে এইখিনি থৈ দিছে আৰু ছেম ডিজাইনত ফুলি আহিব আৰু এইটো আপোনাৰ জাপি ছেটটো আপোনাৰ এইটো কিমান দাম হয় 4900 টকা হ'ব নেক্সট আহিছোঁ এইটো ঢোলবিৰি ছেটলৈ আহিছোঁ এইটো এনে আপোনাৰ 7500 এইটো ডিছকাউণ্ট দি পেলাই আপোনাৰ 3500 টকা আহিব আৰু এই ডিছকাউণ্ট আপোনাৰ কেতিয়ালৈকে আছে মানে এতিয়া পূজাৰ কাৰণে চলি লগাইছে নেকি এইটো দেৱালীলৈকে আছে পূজা অফাৰ আছে মানে গম পাইছে দেৱালীলৈকে খুব ধুনীয়া ডিছকাউণ্ট দি আছে 35% ফ্লেট ডিছকাউণ্ট চবতে আছে ডিছকাউণ্ট আছে 35% আৰু খুব ধুনীয়া হৈছে প্ৰত্যেকটো কালেকশ্যন আৰু মই এই ব্লেক কালাৰ ছেটটো দেখাব বিচাৰিছোঁ নমাই পেলাই এইটো খুব ধুনীয়া লাগিছে এইটো আপোনাৰ ব্লেক কালাৰত আছে আৰু এই ছেটটো আপোনাৰ কি নাম কি কয় এইটো দুগদুগী হয় আৰু এইটো দামটো কিমান আপোনাৰ এটা 6900 টকা আৰু আফটাৰ ডিছকাউণ্ট কিমান হ'ব 4500 টকা হ'ব আৰু ইয়াতে আপোনাৰ ফুলি আহিব এইটো দুগদুগী বুলি কয় ছেট বুলি কয় এটা ফুলি আহিব আৰু এইটো আপোনাৰ আফটাৰ ডিছকাউণ্ট কিমান হ'ব এইটো 6080 টকা হয় 3900 হ'ব 3900 টকা হ'ব কলপতা হয় আৰু এইটো দামটো কিমান হয় 5460 টকা 5460 টকা আফটাৰ ডিছকাউণ্ট কিমান হ'ব এইটো 4800 টকা হ'ব আৰু ইয়াতে আপোনাৰ মিনিমাম অসমীয়া গহনা আছে কিমানৰ পৰা আৰম্ভ এইটো 2000 পৰা আৰম্ভ হৈছে এই ফুলি আহিব ন ফুলি আহিব এইটো 2000 এইটো 4000 টকা হ'ব আৰু এইফালেও আছে বহুতখিনি কালেকশ্যন অলপ প্ৰিমিয়াম ছেগমেণ্টলৈ গৈছোঁ এইটো আপোনাৰ কি হয় এইটো আপোনাৰ জাপি হয় মানে অলপ ডিজাইনটো বেলেগ কৰি দিছে এফালে এইটো মিনা কৰা হয় মিনা কৰা জাপি বুলি কয় এনে 9000 টকা 5800 টকা হ'ব আৰু ইয়াৰ যিটো ফুলি আহিব একে ষ্টাইলতে ফুলিটো আহিব দামটো কিমান হ'ব এইটো আপোনাৰ এনে 7000 টকা আৰু এটা ডিছকাউণ্ট দি পেলাই 4000 বা 5000 গোটেইখিনি আহি যাব আৰু এইটো সেইটো তেনেকৈ আপোনাৰ এইটো 6200 টকা আৰু এতিয়া ডিছকাউণ্ট দি পেলাই এইটো 4000 মানত আহি যাব
মানে গম পাইছে খুব ধুনীয়া ডিছকাউণ্ট দিছে দেৱালীলৈকে আৰু প্ৰত্যেকটো বস্তুতে অলৰেডি ক'লো যে 35% ডিছকাউণ্ট আৰু প্ৰত্যেকটো ধুনীয়া ধুনীয়া বস্তু কিমানৰ ভিতৰত আহি যাব ক'লে আপোনাৰ এইটো 3000 4000 ভিতৰৰ পৰা আৰম্ভ হ'ব 3000 ভিতৰত অসমীয়া গহনাৰ ধুনীয়া ধুনীয়া চেট আহি যাব মই আকৌবাৰ দেখাই দিছোঁ কিমান ধুনীয়া কালেকশ্যন আছে ইয়াতে এইটো আপোনাৰ জাপি হয় জাপিৰ ধুনীয়া কালেকশ্যন আছে এইটো আগত দেখাইছিলোঁ এইটো ডাঙৰ জাপি হয় সেইফালে এটা অলপ কটা জাপি আছিলে আৰু এইটো আপোনাৰ গলপটাৰ বহুত ধুনীয়া কালেকশ্যন আছে এইটো দুগদুগী জাপি এইটো হাফ ঢোল এইটো হাফ ঢোল হয় আৰু এইটো জোন আমাৰ এইখিনি বহুত ধুনীয়া ধুনীয়া বস্তু আছে তো সেইখিনি মানে এই পূজা অফাৰ বুলি আপোনাৰ 3000 4000 ভিতৰত গোটেইখিনি বস্তু পাই যাব ডিছকাউণ্ট দিয়া হৈছে 30%। তেওঁলোকক মিলাই ফলি আছে আৰু এয়া আঙুঠি আছে আৰু এইবিলাক আঙুঠি আপোনাৰ ছিংগলকৈ পায় নহয় ছিংগলকৈ পায় আৰু এনে এইবিলাক আপোনাৰ ৰেঞ্জ কিমান মানৰ পৰা ষ্টাৰ্ট হৈছে আঙুঠি 2000 পৰা ষ্টাৰ্ট হৈছে 2000 পৰা আঙুঠি ষ্টাৰ্ট হৈছে আৰু ফলিবিলাক যিবিলাক আছে এইবিলাকো আপোনাৰ মানে সেটৰ লগতো পাব অৰ্ডাৰ কৰিলে আপোনাৰ এক্সট্ৰাকো পাব আৰু এনেকুৱা ফুলি ধৰি লওক মিনিমাম কিমান মানৰ পৰা আৰম্ভ হৈছে মিনিমাম আপোনাৰ 1500 2000 ভিতৰৰ পৰা আৰম্ভ হৈছে আৰু ইয়াতে পূজা দেৱালীৰ কাৰণে ধনতেৰছৰ কাৰণে বাম্পাৰ অফাৰ চলি আছে পুৰা ষ্টক ক্লিয়াৰেন্স চলি আছে কিমানখিনি ষ্টক আছে আৰু বহুতখিনি ষ্টক আছে আৰু ইয়াতে আপোনালোকে কিমান ডিছকাউণ্ট দিছে এতিয়া এইবোৰ আমিতো একেবাৰে হোলচেল দি আছোঁ এতিয়া হোলচেল দি আছে হোলচেল মানে 2500 টকাৰ পৰা আছে পুৰা পিয়'ৰ ৰূপৰ ওপৰত এইটো গামখাৰু আৰু কিছুমানে মুঠি খাৰু কয় ইয়াত আপোনাৰ ৱাৰেণ্টি থাকিব এইটো লাইফ টাইম ৱাৰেণ্টি থাকিব 2500 টকাৰ পৰা ষ্টাৰ্ট আছে আৰু বগাত লাগিলেও বগা পাব পিয়'ৰ ৰূপত কিমান দাম হয় এইটো 10000 মান টকা আহিব যথেষ্ট ৱেইট আছে মানে আৰু ডিজাইনো বেলেগ বেলেগ আছে আৰু এইফালেও আছে এইখিনি ডাঙৰলৈকে চব সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকটোৱে আছে এইটোহঁত ইউনিক ষ্টাইল একেবাৰে এইটো 5000 টকাতে আছে নাই পিচ আৰু যোৰা 5000 এইটো যোৰা 5000 টকা আহি যাব 2500 টকা পিচ একেবাৰে হোলচেল ৰেট লগাই দিছোঁ গোটেই গম পাইছে মানে এখন দোকানত অফলাইন বিগ বিলিয়ন ডে চলি আছে পুৰা এইখিনি কি খাৰু হয় এইখিনি ষ্টনৰ হয় আৰু এইবিলাক আপোনাৰ দাম কিমান হয় এইবোৰ যোৰা 7000 আমি পূজা স্পেচিয়েল কাৰণে 5000ত দি আছোঁ পেয়াৰ হয় এইটো দেখাই দিছোঁ আপোনাৰ 5000 টকা যোৰা আৰু এতিয়া পুৰা পূজা অফাৰ চলি আছে আৰু বেলেগ ডিজাইনৰ বহুতখিনি আছে আৰু অলপ মই উলিয়াই দেখাইছোঁ যিখিনি এতিয়া নতুন ছিজন আহি আছে বিয়াৰ কাৰণে প্ৰত্যেকটো সোণৰ গহনা অসমীয়া গহনা মেকিং চাৰ্জত 50% ডিছকাউণ্ট দিছে আৰু ইয়াৰ লগতে যিখিনি অসমীয়া গহনা কালেকশ্যন ইয়াতে আছে ফ্লেট 35% ডিছকাউণ্ট অল অভাৰ আইটেম দি থকা হৈছে আৰু ইয়াৰ যিখিনি আপোনাৰ গহনা আছে সেইখিনি কমপ্লিট ষ্টক ক্লিয়াৰেন্স চলি আছে গতিকে সোনকালে আহক কুঞ্জনী জুৱেলাৰীৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ অলেখ শুভকামনা মা দুৰ্গাই সকলোকে মংগল কামনা কৰক আৰু সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক চ' ইমানখিনি আছিলে আজি কুঞ্জনী জুৱেলাৰীৰ ভিডিঅ' আৰু যদিহে ইয়াৰ কালেকশ্যনখিনি আপুনি ভাল পালে ইয়ালৈ আহক খুব ধুনীয়া অফাৰ দি আছে গতিকে নতুন এটা ভিডিঅ' পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম